আমি সকলোৱে কথা পাহৰোঁ। পাহৰাটো মানুহৰ এটা স্বভাৱ। আমি কথা পাহৰোঁ কাৰণে আজিৰ তাৰিখত আমি নিজে মানুহ হৈ থিয় হৈ আছোঁ। জীৱনত ঘটা প্ৰত্যেকটো দুখৰ দিন যদি আমি মনত ৰাখিবলৈ চেষ্টা কৰিলোহেঁতেন, যিদিনা আমি জীৱনত দুখ অনুভৱ কৰিছিলোঁ, সেই একেটা দুখেই যদি গোটেই জীৱনটো লৈ ফুৰিব লগা হ'লহেঁতেন, আমি আজি মানুহ হৈ জীয়াই থাকিব নোৱাৰিলোহেঁতেন। সেইকাৰণে পাহৰাটো মানুহৰ এটা ভাল স্বভাৱ বুলি কোৱা যায়। সমান্তৰালভাৱে পাহৰাটো মানুহৰ কাৰণে এটা দোষ। পাহৰাৰ কাৰণে জীৱনত বহুত বিপদ বিঘিনিৰ সন্মুখীন হ'বলগীয়া হয়। কথা আপুনি পাহৰে, ময়ো পাহৰোঁ। পাহৰাটো মানুহৰ এটা স্বভাৱত পৰিণত হৈছে। কিন্তু কেতিয়াবা এনেকুৱা লাগে নেকি আপোনাৰ যে আপুনি কেতিয়াবা নিজৰ নামটো পাহৰি যাব? কেতিয়াবা এনেকুৱা অনুভৱ হয় নেকি? যদি নহয়, আজি আপোনাক এনেকুৱা এটা এক্টিভিটি, সৰু কাৰ্যকলাপ কৰিবলৈ দিম, যিটোৰ জৰিয়তে আপুনি উপলব্ধি কৰিব যে আপুনি আপোনাৰ নামটো লিখিবলৈ পাহৰি গৈছে। আপুনি নাভাবিব যে আপোনাৰ স্মৃতিশক্তি দুৰ্বল হৈছে। অৰ্থাৎ এই এক্টিভিটিটো এইটো কাৰণেহে কৰিবলৈ দিয়া হ'ব যে আমি কথা পাহৰোঁ। কিয় পাহৰোঁ? অৰ্থাৎ আমি একে সময়তে বহু কাম কৰিবলৈ যেতিয়া আমি চেষ্টা কৰিম, তেতিয়া তাৰে কেইটামান কথা মনত থাকিব আৰু কেইটামান কথা আমাৰ মনৰ পৰা গুচি যায়। অৰ্থাৎ আমি যদি পৰিকল্পিতভাৱে কিবা কাম সম্পাদন কৰিব বিচাৰোঁ, প্ৰণালীগতভাৱে যদি আমি কিবা কাম কৰিব বিচাৰোঁ, নিশ্চয়কৈ প্ৰত্যেকটো কামেই আমি ভালভাৱে সম্পাদন কৰিব পাৰিম। তাকে নকৰি যদি আমি একে সময়তে কেইবাটাও কাম আমাৰ হাতত লওঁ, আমি যে আটাইকেইটা কাম মনত ৰাখিব নোৱাৰোঁ বা তেনেধৰণে কৰিলে যে আমি পাহৰাৰ স্বভাৱটো আমাৰ আৰম্ভ হ'ব, সেইটো প্ৰমাণ কৰি দিব বিচাৰিছোঁ। মই যদি আপোনাক এতিয়া কৈছোঁ যে আপুনি আপোনাৰ নামটো লিখিবলৈ পাহৰি যাব, শুনিবলৈ অসম্ভৱ যেন লাগিছে, কিন্তু সেই সৰু এক্টিভিটিটো কৰি চাওকচোন এবাৰ। অনুভৱ কৰিব পাৰিব যে হয়, একেলগে কেইবাটাও কাম কৰিলে মানুহৰ মগজত তেনেকুৱা ধৰণৰ কথা আহি যায়, পাহৰাৰ স্বভাৱটো আহি যায়। তাৰ প্ৰমাণ হিচাপে আপুনি সেই এক্টিভিটিটো কৰি চাব পাৰে। মই যিটো কাম আপোনাক কৰিবলৈ দিম, সেইটো একো ডাঙৰ কাম নহয়। সেইটো হৈছে আপুনি আপোনাৰ নামটো এখন কাগজত লিখিব লাগে। আপুনি চকী এখনত বহি ল'ব আৰু কাগজত আপোনাৰ নামটো লিখিব লাগে। কিন্তু নামটো লিখা কামটোৰ সমান্তৰালভাৱে যিহেতু আপুনি 2টা কাম বা 3টা কাম বা অত্যাধিক কাম কৰিব লাগিব, সেয়েহে আপোনাক 2টা কাম কৰিবলৈ দিয়া হ'ব। এটা হৈছে আপুনি আপোনাৰ নামটো কাগজত লিখিব লাগে, আৰু নামটো লিখিবলৈ লোৱাৰ লগে লগে আপুনি সোঁ ভৰিখন, আপুনি য'ত বহি আছে, পকা মজিয়াই হওক বা কেঁচা মজিয়াই হওক, আপুনি সোঁ ভৰিখন পতাখন পেলাই এনেদৰে বাওঁফালৰ পৰা সোঁফাললৈ ঘূৰাব লাগে। সোঁ ভৰিখন বাওঁফালৰ পৰা সোঁফাললৈ ঘূৰোৱা কামটো কিন্তু ধুনীয়াকৈ কৰি থাকিব লাগিব। ওলোটা পোলোটাকৈ নহ'ব বা এনেকৈ নহ'ব। সোঁফালৰ পৰা বাওঁফালৰ পৰা সোঁফাললৈ ধুনীয়াকৈ বৃত্ত আকৃতিত আপোনাৰ সোঁ ভৰিখন ঘূৰি থাকিব লাগিব। বৃত্ত আকৃতিত আপোনাৰ সোঁ ভৰিখন ঘূৰাই থাকিব লাগিব আৰু সোঁ হাতেৰে আপুনি আপোনাৰ নামটো লিখি থাকিব লাগিব। এই কামটো আপুনি কৰি চাওক। এই কামটো কৰি চালে আপুনি বুজি পাব যে আপুনি কি পাহৰিছে। এই কামটো কৰি চালে দেখিব আপুনি আপোনাৰ নামটো লিখিবলৈ পাহৰি গৈছে। আপোনাৰ নামটো লিখিবলৈ গৈ আপুনি বাৰে বাৰে ৰ'বলগীয়া হৈছে। যদিহে মই কোৱাৰ দৰে আপুনি সোঁ ভৰিখন বৃত্ত আকৃতিত ঘূৰাই থাকে, এটা বৃত্তত আপোনাৰ সোঁ ভৰিখন ঘূৰাই থাকিব লাগিব। যদি ভৰিখন ৰাখি দিয়ে, তেতিয়া স্বাভাৱিক হৈ যাব, আপুনি নামটো লিখিব পাৰিব, অসুবিধা নাই। কিন্তু মই যিটো এক্টিভিটি আপোনাক কৰিবলৈ দিছোঁ, যিটো অনুভৱ কৰিবৰ কাৰণে আপোনাক কৰিবলৈ দিছোঁ, সেই অনুভৱটো আপুনি নাপাব। সেই অনুভৱটো তেতিয়াহে পাব যেতিয়া আপুনি সোঁ ভৰিখন বৃত্ত আকৃতিত আপুনি ঘূৰাই থাকিব। এবাৰ আপুনি কৰি চাওক, বৃত্ত আকৃতিত সোঁ ভৰিখন ঘূৰাওক আৰু সোঁ হাতেৰে একে সময়তে নামটো লিখিবলৈ চাওক। তেতিয়া দেখিব যে আপুনি আপোনাৰ নামটো লিখিবলৈ গৈ ৰ'বলগীয়া হৈছে। এবাৰ মনলৈ আপোনাৰ নামটো আনিবলৈ চেষ্টা কৰিবলগীয়া হৈছে। অৰ্থাৎ এইটোৱে আপুনি ব্যৱহাৰিকভাৱে যিটো প্ৰমাণ পাব, তাৰ পৰা আপুনি উপলব্ধি কৰিব পাৰিব যে আপুনি কথা কিয় পাহৰে।